ধামাকা হয়ে গেল নদীর পাড়ত গাইস। দেখিতে আমায় এইফালে আমি ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত ভিডিঅ' শ্বুটিং কৰিব আহিছো। আলিয়া কমিটিৰ টিম চাওক এইফালে পুৰা ধামাকা বক্স চক্স লৈ আহিছে। এইটো বক্স পাকাৰ এইফালে ৰাজু আছামী আৰু এইফালে আমিৰুল হাতত কি আছে? পানী নাই দেখোন। পানী ক'ৰ পৰা খাম আমি? পানী পিয়া লাগিলে নদীর পাড়ে উঠাই সাদা সাদা কালা কালা রঙ মেছে সাদা কালা তোমার বাড়ি বিল্ডিং वाला আমার বাড়ি ঘরের তলা মনে রাখতে চাই তাতে আমার কি দায় পাঁচটা গেল নাকি আমার তো গাইজ য'ত আহিছোঁ লোকেশ্যনটো চাওক কি ধুনীয়া লোকেশ্যন। এইফালে চাব পাৰে পিছফালে নদী একদম মজা আৰু আপোনালোকক ধুনীয়াকৈ ভিউটো দেখুৱাই আছোঁ। তো গাইজ চাওক এইখিনিত গৈ পেলাই আমি ভিডিঅ' বনাম। দুইফালে পানী আছে আৰু এইফালে চাওক চেণ্ডেল হাতত লৈ মই এইফালে ঘূৰি যাওঁ। তো গাইজ মই মানে ডুবি গ'লো হেঁতেন এইফালে গৈছিলোঁ, মানে একদম ভয় লাগি গৈছে। আমিৰলৈ কৈছে মোক সতৰ্কবাণী কৰি দিছে কোনফালে যাব লাগে। এনেকৈ খোজকাঢ়ি নদী পাৰ হৈ আছোঁ। ফাৰ্ষ্ট টাইম ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ আছোঁ। মজা মজা লাগি আছে আৰু কি ক'ম। আৰু এইফালে চাব পাৰে তো গাইজ এনেকৈ আমাৰ টিমসকলে ৱাটাৰ ক্ৰচিং কৰি আছে। গাইজ এইফালে চাব পাৰে এই চাওক আমিৰুল ফাৰ্ষ্টত গৈছে। এইফালে চাব পাৰে কোনফালে কেনেকৈ যাব লাগে নাজানো, পৰিলে খতম আৰু। গাইজ চাওক কিমান পানী হৈ গৈছে, মোৰ পেন চেন সব খতম হৈ গৈছে, পানীৰে পূৰা ভিজি গৈছে। কিমানখিনি ৰাস্তা ক্ৰচিং কৰি আহিলোঁ, মানে ৱাটাৰ ক্ৰচিং কৰি আহিলোঁ। চাব পাৰে আপোনালোকে খোজকাঢ়ি আহিলোঁ। চাৰিওফালে পানী, এইটো মাজত যিটো চৰ ওলাইছে তাত গৈ আছোঁ আমি। চিধা যাব লাগিব। তো কোনফালে যাম আমি লাষ্টত আছোঁ। চাব পাৰে গোটেইখিনি গৈছে। লাষ্টত মই ভিডিঅ' চিডিঅ' বনাই আহিছোঁ আৰু ফাইনেলি গাইজ এনেকৈ আহি পাৰটো পাই গ'লোঁ। এতিয়া আপোনালোকে চাব পাৰে ভিউটো চাওক কি ধুনীয়া। লেকৰ ভিতৰত আহি গ'লোঁ। চাৰিওফালে মানে পানী। এইফালে আমি আহি গ'লোঁ। টিম চাওক পূৰা মজা লাগি আছে। এইফালে চাওক আপোনালোকে, এইফালে চাওক এইফালে পানী, চাৰিওফালে পানী পানী পানী। এইটো চাওক পানীৰ মাজত আছোঁ আমি, মানে মাজত যিটো চৰ আছে তাত আমি আহি ৰখাই দিলোঁ। চেনেল তাত থৈ ল'লোঁ, বটল চটল থৈ দিওঁ। তাৰপিছত এতিয়া ভিডিঅ' বনাব। আমি হ'লে কণ্টেণ্ট ভাবি আছে কি ভিডিঅ' চিডিঅ' বনাব। এইফালে চাওক এতিয়া আমি তো গাইজ চাওক লোকেশ্যনটো কি মজা। ভিডিঅ' চিডিঅ' বনাম ইয়াত আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু গাইজ আমি ইয়াত কমেডি ভিডিঅ' শ্বুটিং কৰিব আহিছোঁ। মানে এইফালে মানে শ্বুটিং কৰাৰ পিছত ভিডিঅ' ডিছক্ৰিপশ্যনত যিটো আমাৰ ভিডিঅ' ইয়াত শ্বুটিং কৰিম সেইটো ভিডিঅ' লিংক দি দিম, আপোনালোকে ভিডিঅ'টো চাব। চাওকচোন হাতত কি আছে? আমল মানে যি আমল বুলি কয়। আৰু আছে মোৰ হাতত ডুপ্লিকেট বটল। মই এতিয়া ডুপ্লিকেট তো গাইজ আমল দি পেলাই গাখীৰ বনাব। পানীটো আছে আনলিমিটেড পানী। তো গাইজ ভিডিঅ' চিডিঅ' বনাই লাষ্ট পজিশ্যনত আহি গ'লোঁ। এতিয়া আমি ঘৰত যাম। মানে কি চাওক ধুনীয়া লাগি আছে। এইটো পাহাৰটো চাওক, নদীৰ কি মজা লাগি আছে এইটো চাওক। গাইজ চিনেমেটিকটো আপোনালোকে চাব। তো গাইজ চিনেমেটিকটো আপোনালোকে চাই আছে। তো গাইজ এইফালে ভিডিঅ' চিডিঅ' বনাই এইফালে পুৰা ছানছেট হৈ আছে, আপোনালোকে চাব পাৰে। মানে পুৰা ধামাকা। আৰু এইফালে চাওক ভিউটো চাওক কি ধুনীয়া লাগিছে। তো গাইজ চাওক কি ধুনীয়া প্লেচত আহিছিলোঁ মানে ভিডিঅ' বনাবলৈ। তো ইয়াত ধামাকা মজা শ্বুটিং কৰিছোঁ। মানে আপোনালোকে ভিডিঅ'টো চাব। কমেডি ভিডিঅ' বনাইছোঁ আৰু লং জাম্প হাই জাম্প এইটো মানে খেল এটা দিয়া হৈছে। আপোনালোকে ক্লিপ অকণমান দেখুৱাইছোঁ। কি মজা লাগি আছে চাওক প্লেচটো। এতিয়া ছানছেট হ'ব গৈ আছে, আপোনালোকে চাব পাৰে পিছফালে। আৰু এইফালে চাওক চৰাইবিলাক উৰি গৈ আছে, কি মজা লাগি আছে। আৰু এইফালে চাওক কি মজা আৰু নদী। এইফালে ছানছেট হৈ আছে, পুৰা মজা। আমাৰ আৰু এটা ক্লিপ বাকী আছিল, মানে নাৱত উঠি পেলাই মানে ভিডিঅ' এটা শ্বুটিং কৰিম। সেইটোৰ অকণমান ক্লিপ আপোনালোকক দেখুৱাম। গোটেইকেইটা ভিডিঅ'ৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব এদিন পাছে। আৰু এতিয়া আমি যাওঁ নাৱত।
আৰু গাইজ চাওক এইফালে ছানছেট হৈ আছে নাৱত গৈ আছো এটা শ্বুটিং লাষ্ট শ্বুটিং বাকী আছিল আৰু মজা লাগিব তো আৰু এইফালে চাওক আমাক মংগল গ্ৰহত মাটি চাবলৈ আমেৰিকাৰ পৰা পঠাইছে মোৰ মাটিটো পচন্দ হোৱা নাই চোৱা লাল লাল দেখা পাইছে মাটি অ এইটো মানে খেতি পথাৰ হ'ব নে ইয়াত এইটো মংগল গ্ৰহত আহিছো যিহেতু এইটো অক্সিজেন আছে এতিয়া মানে অক্সিজেনৰ ব্যৱস্থা আছে আৰু যিহেতু গছ গছনি নাই চাৰিওফালে মানে নদীৰ ব্যৱস্থা পানীৰ ব্যৱস্থাটো ধুনীয়া আৰু মাটিটো চাওক আৰু এইফালে চাওক মংগল গ্ৰহ আৰু তলফালে পৃথিৱী আৰু এইটো চাওক পুৰা একদম আকাশ মানে একদম আকাশ আৰু আমাক টম টম দি তাৰ মানে আমি টম টম ফ্লাইট লৈ আহিছো দুমাহ লাগিছে 2-3 ছেকেণ্ড লাগিছে আমি ইয়াত আহাত কিন্তু আমাৰ মাটিটো পচন্দ হোৱা নাই এতিয়া বেলেগ এটা গ্ৰহত যাম বুলি ভাবি আছো নাসাক এটা ফোন কৰিছো যেহেতু আমি আলিয়া কমিটিৰ মেম্বাৰ আমাৰ মাটিখিনি পচন্দ হোৱা নাই আমি যেহেতু ভালে বিচাৰো আমি ভাল এটা প্লেচ লাগিব ভিডিঅ' চিডিঅ' বনাওঁ আমি ষ্টুডিঅ' বনাব লাগিব এইটো তো গাইজ মংগল গ্ৰহত যিহেতু আহিছিলোঁ না তো মংগল গ্ৰহৰ মাটি পচন্দ হোৱা নাই মানে আমিৰলৈ কৈছে আপোনালোকে শুনা পাইছে আমিৰলৈ কৈছে যে ইয়াত মংগল গ্ৰহত মানে কৈছে যে আলিয়া কমেডি টিমৰ মানে ষ্টুডিঅ' ৰুম বনাব মানে ভিডিঅ' এডিটিং কৰিব আমাৰ ষ্টাফ সকলোৱে থাকিব মংগল গ্ৰহত আৰু ঘৰ চৰ খেতি বাতি চব কৰিম মানে পৃথিৱীৰ পৰা আমি চব মানে চব কি লাগে মানে পৃথিৱীৰ পৰা চব প্ৰয়োজনীয় বস্তু কি লাগে মানে ইয়াত আমি ঘৰ চৰ বনাম তো আপোনালোকে কেনেকুৱা লাগিছে ভিডিঅ'টো চাই আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মংগল গ্ৰহৰ পৰা টম লৈ যাম আমি টম লৈ মংগল গ্ৰহৰ পৰা যাম এতিয়া পৃথিৱীলৈ ওলাই গৈ আছো বেছি সময় নাই সন্ধিয়া হৈ গৈছে ৰাতি হৈ গৈছে খাবলৈ একো লৈ নাছিলো আৰু টিম আহিছিলে আলিয়া কমেডিৰ চব টিম আহি গৈছিলে ইয়াতে এইফালে এটা গাঁত পালো এইফালে চাব পাৰে আপোনালোকে মোৰ মানে এটা মাইণ্ডত আহিছে বুদ্ধিটো চাওক আমি অকলে অহা নাই বেলেগ মানুহে হয়তো আহিছে কিবা নাচাৰ তৰফৰ পৰা বেলেগ মানুহ আহিছিল ইয়াত তো গাঁত খান্দি থৈ গৈছে পুৰা চাওক পাইপ বহাইছে পানীৰ ব্যৱস্থাটো কৰিব প্ৰথমে পানীৰ কামটো কৰিব যিহেতু নদী আছে ওচৰত পানীৰ কামটো কৰি মানুহৰ যোগাৰ যিখিনি লাগে ব্যৱস্থা কৰি দিব আৰু তাৰপিছত আমি ইয়াত আহি যাম আমি ইয়াত আহি পেলাই আলিয়া কমেডিৰ যিটো ষ্টুডিঅ' তাত বনাম ডান্স চান্স চলিব তো এইফালে চাওক পুৰা লংগি চংগি धमाका हो जाओ धमाका हो गल नदीर पारत गाइस Allah
দেখিতে আমায়